হাওড়াঘাটত হিমন্ত বিশ্বৰ নিৰ্বাচনী প্ৰচাৰ সভা জাতি উপজাতিৰ ৰাজনীতি পৰিহাৰ কৰক বিথুং ৰেংথেমা সমষ্টিত CEM তুলিৰাম ৰংহাঙৰ জোৰদাৰী নিৰ্বাচন প্ৰচাৰ অভিযান এইবাৰ নিৰ্বাচনত KADF দলে অন্য সহযোগী দলৰ হতে দখল কৰিব পৰিষদ নমস্কাৰ মই সঞ্জয়তা তেৰনপিয়ে কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি জাতি উপজাতিৰ ৰাজনীতিৰ পৰিহাৰ কৰক কংগ্ৰেছ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ দল আমি কাৰ্বি আংলঙৰ সামগ্ৰিক বিকাশ বিচাৰো মঙ্গলবাৰে বিয়লি প্ৰায় 3 বজাত 10 নং হাওড়াঘাট পৰিষদীয় সমষ্টিৰ বেলগুৰি গাঁৱৰ খেলপথাৰত বিজেপি প্ৰাৰ্থী খনসিং ৰংপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ লৈ এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত প্ৰতিশ্ৰুতিৰ ফুলজাৰি সভাতে উপস্থিত ৰাজ্যৰ উপচাই পেলোৱাৰ লগতে কংগ্ৰেছ আৰু HSDCৰ ডাক্তৰ জয়ন্ত ৰংপিক সুকা সমালোচনা কৰে 17 জুনত হ'ব লগা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি নিজ নিজ দলক উদ্ধাৰৰ বাবে সম্প্ৰতি পাহাৰত উবুৰ খাই পৰিছে ৰাজ্যৰ বিভিন্নজন হাই প্ৰফাইল নেতা বিগত দুদিন ধৰি দলীয় প্ৰাৰ্থীৰ উদ্ধাৰৰ বাবে কাৰ্বি আংলঙত ব্যস্ত ৰাজ্যৰ হেভিৱেট ৰাজনৈতিক হিমন্ত বিশ্ব শৰ্মা মঙ্গলবাৰে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা অসম চৰকাৰৰ শিক্ষা স্বাস্থ্য বিত্ত আৰু পৰ্যটন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰে পৰা জিলাখনৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লোৱাৰ পিছতে বিয়লি প্ৰায় 3 বজাত 10 নং হাওড়াঘাট সমষ্টিৰ অন্তৰ্গত বেলগুৰি গাঁৱত বিজেপিৰ প্ৰাৰ্থী খনসিং ৰংপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ভৰত নৰ ৰাণী নৰ ভূমিধৰ বৰ্মন দিগন্ত বৰ্মন পৱন সিং ঘাটোৱাৰ জীৱন্তৰা ঘাটোৱাৰ প্ৰাঞ্জল ঘাটোৱাৰ খৰসিং ইংতি বৌ বীৰেন সিং ইংতি কেন্দ্ৰ ইংতি খৰসিং ইংতি ইলিছ ইংতি কিমান যে এইবিলাক খালপতি খুলখালি হিন্দু মামা ভাগিন তেওঁলোকে এই ধৰণে কাৰ্বি আংলঙত ৰাজনীতি কৰিছে আজি আমি বিজেপি দলে এনেকুৱা আৰম্ভ কৰিলো এনেকুৱা প্ৰচাৰ কৰিলো যে এতিয়া খৰসিং ইংতিৰ দৰে মানুহৰ চকু মুকলি হৈছে আৰু এইবাৰ ঘৈণীয়েকক টিকট দিব আৰু বৌক টিকট দিব সাহস কৰা নাই জানে যে মানুহে এইবোৰ নামানে বিশাল জনসভাক উদ্দেশ্যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনতে সকলোকে জাতি উপজাতিৰ ৰাজনীতি পৰিহাৰৰ আহ্বান জনায় ভাষণত শৰ্মাই কাৰ্বি আংলঙৰ সামগ্ৰিক বিকাশ সাধনৰ কথা উল্লেখ কৰি শীঘ্ৰেই জিলাখনত 4খন বিজ্ঞান কলেজ উচ্চতৰ মাধ্যমিক আৰু কলেজ শিক্ষাৰ্থীৰ মাচুল ৰেহাই দিব্যাংগসকলক মাহলি 1000 টকাকৈ পেঞ্চন দিয়া হ'ব আদি বিভিন্ন চৰকাৰী সা-সুবিধাৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰে ভাষণত হিমন্তই জয়ন্ত ৰংপিক তীব্ৰ কটাক্ষ কৰাৰ লগতে সাংসদ বীৰেন সিং ইংতি আৰু খৰসিং ইংতিক পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিৰ বাবে কটু সমালোচনা কৰে উল্লেখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি ভাষাত ৰাজ্যৰ পৰা ভোট বিচৰাৰ লগতে বিজেপি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ৰাইজ আছে সেইসকলে মানে ৰাস্তাক লৈ বহুত অসুবিধা পাই আছে এই অসুবিধাটো মই দূৰ কৰিবলৈ মোৰ প্ৰথম লক্ষ্য ৰাস্তা অৰ্থাৎ ৰাস্তাৰ কামটোকে মই আগত ধৰিম আমি যোৱাকালিৰ পৰা যি 7খন মিটিঙত অংশগ্ৰহণ কৰিলোঁ লুংবাজান ধনচিৰি সিংহাসন ফুলনি কৰকান্তি মহামায়া হাওড়াঘাট এই গোটেই 7টা সমষ্টিতে আমি জিকিম আৰু 11, 12, 13, 14, 15 মই বাকীকেইটা সমষ্টিটো যাম তেতিয়া তাতো ৰাইজক দেখি আপোনালোকক মই কৈ দিব পাৰিম মন্ত্ৰী শৰ্মাই বিধায়ক পীযুষ হাজৰিকা বিধায়ক জয়ৰাম ইংলেং CEM তুলিৰাম ৰংহাঙকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকলে মন্ত্ৰীগৰাকীক সংগ দিয়ে হাওড়াঘাটৰ পৰা গৌতম চন্দ হাওড়াঘাট সমাগত পৰিষদৰ নিৰ্বাচনক লৈ জিলাখনৰ ৰাজনৈতিক দলসমূহ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ব্যস্ত হৈ পৰিছে বিথুং ৰেংথেমা সমষ্টিৰ এলেকাত বিজেপি প্ৰাৰ্থী তথা CEM তুলিৰাম ৰংহাঙেও চলাইছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ বিথুং ৰেংথেমা সমষ্টিৰ অন্তৰ্গত কাৰ্বি ৰংচপি আৰু ৱমু আটাৰত 7 মেত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থী তুলিৰাম ৰংহাঙে বিপুল সংখ্যক ভোটদানেৰে তেওঁক পুনৰ জয়যুক্ত কৰাৰ বাবে ভোটাৰ ৰাইজক আহ্বান জনায় বিথুং ৰেংথেমা সমষ্টি এলেকাৰ উন্নয়নৰ বাবে অনেক আঁচনি গ্ৰহণ কৰি তাক ৰূপায়ণৰ কাম এতিয়াও বহু বাকি পৰি আছে সেইবোৰ বাস্তৱ আৰু পূৰ্ণ ৰূপায়ণৰ বাবে বিথুং ৰেংথেমা সমষ্টিৰ ৰাইজে তেওঁক পুনৰ বিজয়ী কৰি তুলিলেহে আহিবলগীয়া দিনবোৰত উন্নয়ন সম্ভৱ হৈ উঠিব এইদৰে কয় বিজেপি প্ৰাৰ্থী তুলিৰাম ৰংহাঙে হয় তথাপি বিজেপি প্ৰাৰ্থী তুলিৰাম ৰংহাঙে কেৱল নিজৰ বিজয় নিশ্চিত কৰিলেই নহব
তেওঁৰ কান্ধত আছে গৰিষ্ঠ সংখ্যক ভোটেৰে জিলাৰ 26টা সমষ্টিত বিজেপিক প্ৰাৰ্থীক জয়যুক্ত কৰাৰ দায়িত্ব আৰু পুনৰ পৰিষদ দখল কৰা বিজেপি দলৰ CEM হোৱাৰ লক্ষ্য ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ কৰা ঘোষণা তেতিয়ালৈহে বাস্তৱ ৰূপায়ণ হ'ব উল্লেখ্য প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থীগৰাকীৰ হৈ বৈঠালাংছৰ বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত আগভাগ লয় আগন্তুক 17 জুনত অনুষ্ঠিতব্য পৰিষদৰ নিৰ্বাচনত KADF দলে সংখ্যাগৰিষ্ঠ নহলে অন্য সহযোগী দলৰ হৈতে পৰিষদ দখল কৰিব কাৰ্বি আংলং 26টা সমষ্টিৰ ভিতৰত দলে 12টা সমষ্টিত KADFৰ প্ৰাৰ্থী থিয় কৰাইছে 12টা সমষ্টিত 12 গৰাকীয়ে বিজয় প্ৰাপ্তি নহলেও 10 গৰাকী প্ৰাৰ্থীয়ে জিকাৰ আশা কৰিছে KADF দলে হাঞ্জালাংছত 22 নং হৰুপথাৰ আৰু 23 নং বুকাজান সমষ্টিৰ প্ৰাৰ্থীৰ দুগৰাকী ক্ৰমে কাদম টেৰাংপি আৰু জীবন চন্দ্ৰ পাঠকৰ জুথিয়া নিৰ্বাচনী প্ৰচাৰ সভাত এই কথা ব্যক্ত কৰে এইবাৰ পৰিষদৰ নিৰ্বাচনত KADFৰ 12 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 10 গৰাকীয়ে বিজয় হ'ব বুলি এক প্ৰকাৰ নিশ্চিত নৱগঠিত KADF দল হাঞ্জালাংছৰ 7 জুনত দিনৰ প্ৰায় 1 বজাত অনুষ্ঠিত সমষ্টিৰ ওয়াৰ্কাৰ্ছ মিট উপলক্ষে আয়োজিত সভাত বুকাজান সমষ্টিৰ প্ৰাৰ্থী জীবন চন্দ্ৰ পাঠক হৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী কাদম টেৰাংপিকে ধৰি দেওপানী সমষ্টিৰ প্ৰাৰ্থী সূৰ্য ৰংফাৰ মুকুট ৰংপি হোমসিং বে কাংথেৰ বে মিনিকা হানসেপি ৰঞ্জিত ৰয় চিথে ইংটি প্ৰতাপ চাংমা আদি বহু নেতা তথা সমৰ্থকে অংশগ্ৰহণ কৰে উল্লেখ্য যে বৰসিং টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত কংগ্ৰেছৰ 233 বিজেপিৰ 114 আৰু HSDCৰ 16 গৰাকীয়ে নিজৰ দলীয় সমৰ্থন এৰি KADFত আনুষ্ঠানিক যোগদান কৰে জুটিয়াভাৱে অনুষ্ঠিত সভাত KADF দলে প্ৰধান বিৰোধী দল বিজেপি সম্পৰ্কত কয় যে বিজেপি দলে হেমপ্ৰেক অৰ্থাৎ স্বায়ত্তশাসিত ৰাজ্যত দাবী কৰা আৰু ষষ্ঠ অনুসূচীক গুৰুত্ব দিয়া দলক পছন্দ নকৰে এনেদৰে কৈ ভোটৰ ৰাইজৰ কাষ চাপিব খোজা KADF দলে অৱশ্যে কেইগৰাকী প্ৰাৰ্থীক বিজয় কৰি তুলিব পাৰিব হেয়া সময়তেহে পৰিলক্ষিত হ'ব পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছে ক্ষন্তেক বাণিজ্যিক বিৰতি Diphu Girls College, Dharamnala, Diphu 782462. The first and the only girls' college of Karbi Anglong district. Render 25-year service to the student community. Good physical and learning infrastructure. Good academic result in HS and TTC. Learner-centered teaching. Well-experienced teachers. Intensive care for average and advanced learner. The college offers honors courses in English and Assamese. Prospectus can be collected from the college office during office hours or you can call at 9435365321 and 9085251378. Email principaldgcdharamnal@gmail.com. Singiri Junior College. Admission notice for class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email kirby.aca@gmail.com. Campus Rongkarbi Police Reserve, Diphu, Karbi Anglong, Assam 782460. Follow us on Facebook www.facebook.com/Singiri College. Admission going on.
Issues of forms and prospectus from 31st of May 2017. Last date of form submission 8th of June 2017. Admission date 12th and 13th June 2017. For details, please contact 9854335234. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong Akenang Sorahormu Ason Salam Pontanglo Lasinang Tum Arniwang Kenang Sot Kechu Ason La Pentesiri Alang Hiti Kulat Along Longpon Ikji Kang Sirtang Kijun Alang Tharwe Alang Teso Alang Kechu Ajam Tu Tharmit Aduk Telua Kreng Chitronola Ukthor Pen Chenglok Ongdung Hemalong Akenang Sorahormu Longpon Ikji Don Bosco Junior College, Diphu. Admissions going on for the session 2017 to 18 for class 11 Arts, Science and Commerce. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 7824 4880 Jila Karbi Anglong Jugajugor number 78961690017 হেৱাৰ বাবে 78961690021 বিক্ৰীৰ বাবে লেণ্ডলাইন নম্বৰ 03675 246 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্জ ওৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্জ ওৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্জ ওৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে ঘোষিত হল ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ দিন অহা 17 জুলাইত অনুষ্ঠিত হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন 20 জুলাইত হ'ব ভোট গণনা আজি স্পষ্ট কৰিলে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত নাছিম জাইদিলে সেই মৰ্মে 14 জুনত জাৰি কৰা হ'ব অধিসূচনা 28 জুনত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব 1 জুলাই উল্লেখ্য যে অহা 26 জুলাইত অন্ত পৰিব ৰাষ্ট্ৰপতি হিচাপে প্ৰণৱ মুখাৰ্জীৰ কাৰ্যকাল হাফলঙৰ নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত আৰু দিবাৰাই যুৱ সাংস্কৃতিক সংগঠনৰ সহযোগত দিবাৰাই হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হয় অনুপ্ৰেৰণামূলক শান্তি ঐক্য সংহতিৰ বাবে যোগা শিবিৰ নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত আৰু দিবাৰাই যুৱ সাংস্কৃতিক সংগঠনৰ সহযোগত দিবাৰাই হাইস্কুলৰ প্ৰাংগণত যোগ শিবিৰৰ সন্দৰ্ভত অনুষ্ঠিত সভাত এছপিপিৰ প্ৰশিক্ষক তথা সাংবাদিক আৰু সমল ব্যক্তি ডক্টৰ নিৰ্মল সিং এক্সিছ বেংক মেনেজাৰ ভাস্কৰ পাল যোগ প্ৰশিক্ষক কৃষ্ণ ছেত্ৰী আৰু দিবাৰাই হাইস্কুলৰ প্ৰধান শিক্ষক আৰু সহযোগী শিক্ষকসকলে অংশগ্ৰহণ কৰে সমল ব্যক্তি হিচাপে উপস্থিত থকা নিৰ্মল সিঙে যোগা অভ্যাসৰ উপকাৰিতা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় এক্সিছ বেংক মেনেজাৰ ভাস্কৰ পালে
কেছকেল ট্ৰানজাকশ্যনৰ ওপৰত হাৰুৱা ভাষণ প্ৰদানৰ পিছতে কণ কণ ছাত্ৰ ছাত্ৰীসকলক কেইটামান অভ্যাসৰ প্ৰণালী শিকোৱা হয় উল্লেখ্য অনুষ্ঠানত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও কেইবাটাও চৰকাৰী সংগঠন আৰু দিবাৰাই যুৱ সাংস্কৃতিক সংগঠনৰ সদস্য তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে হাফলঙৰ পৰা সুৰেশ বৰ্মন হাফলং পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত চিন্তাশীল সমাজক জোকাৰি যোৱা জোনাকীৰ ধৰ্ষণ কৰি হত্যাকাণ্ড ঘটনা মনৰ পৰা মাৰ যোৱাই নাছিল পুনৰ ঠিক একে ধৰণৰ ঘটনাই সংঘটিত হ'ল যমুনামুখত সেই একে প্ৰথমে দলবদ্ধ ধৰ্ষণ তাৰ পিছত হত্যা যমুনামুখৰ এখন হাই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীক এই ঘটনাই সমগ্ৰ সৰ্বত্ৰ দল সংগঠনৰ গৰিহণা নিন্দাৰ মাজতে বুকাজান টিচাৰ গেদাৰিং চেণ্টাৰৰ তৰফৰ পৰা 7 মেত বুকাজান মহকুমা ধিপতি দিলীপ তেৰাঙৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰধান শিক্ষয়িত্ৰীৰ গৰাকীৰ পৈশাচিক হত্যাকাণ্ড ঘটনা আৰু দুৰ্বৃত্তৰ দলক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে শীঘ্ৰে কাৰ্যত কৰাৰ লগতে যথোচিত শাস্তি প্ৰদানৰ দাবী তুলি টিজিচিয়ে এই স্মাৰক পত্ৰ মহকুমা ধিপতি গৰাকীৰ হাতত প্ৰদান কৰে হাঞ্জালাংছত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাঞ্জালাংছৰ আৰ্মি কেম্পৰ সন্মুখত 7 জুনত পুৱা 9:30 বজাত সংঘটিত হয় এই দুৰ্ঘটনা প্ৰাপ্ত বাতৰি মতে বুকাজান থানাৰ অন্তৰ্গত কুলিগাঁৱৰ পৰা বুকাজান টাউনৰ অভিমুখে গৈ থকা 800 AS09 E2055 নম্বৰৰ এল্টো কাৰখন এক তীব্ৰবেগী কাৰ এখনে পিছফালৰ পৰা খুন্দিয়াই দিয়াৰ ফলত এল্টো কাৰখনে ভাৰসাম্য ৰাখিব নোৱাৰি কাষত থকা দোকান এটাত খুন্দিয়াই দিয়ে ইয়াৰ ফলত দোকানৰ স্বত্বাধিকাৰী কাবেপি আৰু কন্যা চেয়াৰমেন টেৰনপি আৰু দোকানৰ কাষত বহি থকা ৰেখা ক্ৰামচাপি ৰূপলিন টিছপি আৰু তেওঁৰ পুত্ৰ হাৰবিনং গুৰুতৰভাৱে আহত হয় আহত লোককেইগৰাকী বুকাজানৰ চিভিল হস্পিটেলত চিকিৎসাৰ বাবে লগে লগে ভৰ্তি কৰোৱা হয় আহতৰ ভিতৰত কাবেপিৰ অৱস্থা অধিক গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ লৈ যোৱা হৈছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ